Wahida's ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই এতিয়া আহি আছো নগাঁও কালি আপোনালোক আগৰ ভিডিঅ'টোত জনাইছিলো কিন্তু বাটতে মই এটা লৰাক ব্লগ পালো ভাইটি এটাক আৰু আপোনালোকে চাগে বহুতে চিনি পায় কিন্তু মই আজি মোৰ ভিডিঅ'ত আপোনালোকক চিনাকি কৰি দিও জিপিবি এয়া হৈছে জিপিবি চেনেলৰ পাৰ্থ আৰু হি বিৰাট ধুনিয়া ধুনিয়া ভিডিঅ' দিয়ে মই আপোনালোকক তাৰ লিংকটো দি দিম আপোনালোকে ডেসক্ৰিপচনত গৈ লিংকটো চাবচোন এবাৰ ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিব খুব ধুনিয়া ধুনিয়া ইনফৰমেশন দিয়ে ন ইন্টাৰভিউ আপলোড কৰে এক্ট্ৰেছবোৰৰ খুব ভাল লাগে চাবলৈ গতিকে হিউ বৰ ভাল আমি দুটা হঠাতে লগ পালো মই আজি ভিডিঅ' বনাম বুলি ভবাই নাছিলো কিন্তু তাক লগ পাই বুলি না ভিডিঅ' এটা বনাও তোমাৰ লগত সেইকাৰণে ভিডিঅ' এটা বনালো আপোনালোকে চাব দে ভিডিঅ'টো এবাৰ গৈ চাব নিশ্চয় ভাল পাব আপোনালোকে আৰু তুমি কিবা ক'বা নেকি সকলোৱে চাব ছাপোৰ্ট কৰিব আৰু তাক আগুৱাই নিয়াত সহায় কৰিব পাৰ্থক লগ কৰিলোঁ ভাল লাগিলে তাক লগ কৰি এনেই সদায় ফোনত বা কথা পাতি থাকোঁ তাৰ লগত সিও কিবা এটা প্ৰব্লেম হ'লে মোক জনাই ময়ো তাক দুয়োটাই কথা পাতি থাকোঁ আজি একদম ওচৰৰ পৰা তাক লগ পালোঁ ভাল লাগিলে বৰ ভাল ল'ৰাটো সৰু ল'ৰা এবাৰ মেট্ৰিক দিব সেই সি একদম সৰু ল'ৰা আৰু মাকো আহিলে মানে দেউতাকো আহিলে কথা পাতিলোঁ আপোনালোকক দেখাব নহ'লে এদিন সিহঁতৰ ঘৰলৈ যাম বহুত দিনৰ পৰা মাতি আছে তেতিয়া আপোনালোকক সকলোকে ঘৰৰ মানুহক লগ কৰাই দিম ইমান ভাল লাগিলে লগ পাই পেলাই পাৰ্থক এই ভিডিঅ'টোৰ জৰিয়তে কওঁ যে তোমালোকৰ ঘৰৰ মা দেউতা সকলোকে লগ পাই ভাল লাগিলে আৰু এদিন যাম তোমালোকৰ ঘৰত লগ কৰিম এতিয়া আমি পালোহি দৈগুং বহুত দূৰ ৰাস্তা আছে এতিয়া নগাঁও পাবলৈ দৈগুং পাইছোঁহে আৰু মই একদম গাৰু চাৰু চব লৈ মেলি আহিছোঁ দেখিছেনে বাটতে শুই শুই গৈ থাকিম আৰু আজি ভাবিলোঁ ভিডিঅ' বনাম বুলি ভবাই নাছিলোঁ পাৰ্থক লগ পাইহে ফটককৈ ভিডিঅ'টো বনালোঁ যে ভাবিলোঁ বনাই দিম আৰু আপোনালোকক জাৰ্ণিটো অকণমান দেখাই দিম আৰু ৰাস্তাত যদি প্ৰতিবাৰে কওঁ হাতী চাতি যদি কিবা গড় এইবোৰ দেখোঁ তেনেহ'লে আপোনালোকক দেখাম কাজিৰঙাত এইবোৰ চাই ভাল লাগে ন কেতিয়াবা একদম মুখতে দেখি যাওঁ ভিডিঅ' কৰিবলৈ নহয় আপোনালোকক দিয়াও নহয় যদি আজি প্ৰায়ে পাওঁ কিন্তু আমি গড় হাতী বহুত জাক জাক হৰিণা দেখোঁ আজি যদি দেখোঁ তেতিয়াহ'লে আপোনালোকক দেখাম ভাল লাগিব আৰু মই ইমান বেয়াকৈ আহিছিলোঁ ভাবিছিলোঁ আজি ক'তো নোসোমাওঁ একদম গাছা ভাল নাই যেতিয়া একদম আহিছোঁ আৰু একদম ঘৰত নামিমগৈ কিন্তু ৰাস্তাতে ভিডিঅ' এটা বনাই দিলোঁ আৰু আপোনালোকলৈ বুলি গৈ থাকোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব ঘৰত গৈ পোৱালৈকে চাগে কিবা এটা ভিডিঅ' আপোনালোকৰ ভাল লগা ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিম কেনেকুৱা লাগে শেষত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব দেখিছেনে মেডাম মেফি হৈ আছে যে বাটতে এয়া ইমান ভাল লাগিছে ভাবিলোঁ ভিডিঅ'কণ কৰি লওঁ আপোনালোকক দেখাবলৈ ইমান ধুনীয়া সাজ পোছাক দেখিয়ে ভাল লাগে ক'ত ৰৈছোঁ জানেনে বোকাঘাটত ৰৈছোঁ বোকাঘাটৰ ৰৌনকৰ পুৰি খাবলৈ মন গ'ল কি হ'ল পুৰি নোখোৱা নেকি বোকাঘাট পালোহি আমি খোৱা প্লেনেই নাছিলে পাই মই ইমান আজি ঘৰত পিন্ধা কাপোৰ কানি পিন্ধি আহিছোঁ এনেই যেনেকৈ আহিছোঁ তেনেকৈ আহিছোঁ নাই তাক খাব মন গৈছে কোনোদিন নকয় এনেকৈ বাপেকে বোলে ব'লা একো নামি পেলাই খাই যাওঁ পুৰি এখন আৰু পেৰা চেৰা কিনিম যিহেতু বোকাঘাটত আহিছোঁ পেৰা নিকিনিম কথা নাই গতিকে পেৰা কেইটামানো কিনি লওঁ আৰু হোটেলত পুৰি খাওঁ বোকাঘাটৰ এইফালৰ পৰা আহি থাকোঁতে ভাবিলোঁ হাজবেণ্ডে ক'লে যে বোলে ইথেনিক ভিলেজত সোমাই যাওঁ তাৰপৰা এতিয়া কাজিৰঙাত আছে এখন ওপৰত চাইনবৰ্ডখন আছে দেখিছেনে ইথেনিক ভিলেজ কিন্তু ইয়াত এতিয়া ভিতৰতো দেখোন বহুত লেতেৰা হৈ আছে পৰিৱেশটো ইমান এটা বৰ এটা ভাল নহয় কিন্তু তলা চলাও মৰা আছে ভিতৰত সোমাব নোৱাৰিমেই চাগে দেখাইছোঁ ৰ'ব দেখাইছোঁ বাৰু আপোনালোকক আৰু ৰৌনক কৰিছে দেখিছেনে ৰৌনক দুপাবা জোং আছে দুপাবা আই নামা 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 আৰু এয়া দেখিছে ভিতৰৰ পৰিৱেশটো ইমান ধুনীয়া বহুত দিনৰ আগত এবাৰ আমি আহিছিলোঁ এতিয়া বহুত ধুনীয়া আছিলে কেলে জানো এতিয়া বন হৈ গ'ল এয়া ওচৰৰ পৰা জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক দেখিছেনে ইমান ধুনীয়া পৰিৱেশটো চব একদম বহুত দূৰলৈকে আছিলে চব বন্ধ হৈ আছে দেখিছে পৰিৱেশটো অকণ দেখাইছোঁ আপোনালোকক
আৰু এডোখৰ জেগা আছে ওচৰতে তাকো বোলো চাই যাওঁচোন আহিছোঁ যেতিয়া এতিয়া আবেলি হ'ল ন আৰু আহিছোঁ যেতিয়া আৰু অকণমান এনেই সোমাই যাওঁ আৰু আজি ভিডিঅ' নবনাওকৈ এটা একদম মোৰ ভাল লাগিছে ক'তো নোসোমাওঁ ভিডিঅ' নবনাওঁ কৰি আজি ভিডিঅ' এটা হ'ল আপোনালোকক দিবলৈ আৰু এডোখৰ জেগা আছে চাওঁচোন সেইডোখৰ জেগা যদি খোলা আছে তেনেহ'লে দেখাম বাৰু আপোনালোকক কৈছিলোঁ যে ৰাস্তাত হাতী দেখিলে দেখাম বুলি এয়া বনৰীয়া হাতী নহয় বাৰু ঘৰচীয়া হাতী এতিয়া আমি কাজিৰঙা পাইছোঁহি কাজিৰঙাত হাতী দেখালোঁ আপোনালোকক কাজিৰঙা পাৰ হোৱাৰ পাছত বেছি দূৰ যেন নালাগে আৰু নগা পাবলৈ বোকাঘাট কাজিৰঙা পোৱাৰ পাছত এবাৰ বেছি সময় নালাগে পটককৈ পাই যাওঁহি গতিকে কৈ আছোঁ শুই বহি তেনেকৈ এইফালে ৰৌনক আছে ৰৌনক হাই দিয়া হাই তোমাৰ কেনেকুৱা লাগিছে কৈ দিয়া ভাল লাগিছে বেছি ভাল লাগে কাজিৰঙাত বেছি ভাল লাগে হাতীবোৰ দেখে যে ন মই আকৌ আপোনালোকক গাড়ীতে লগ পালোঁ কাৰণ সেইদিনাখন বোকাঘাটৰ পৰা আৰু ভিডিঅ' বনাবই নহ'লে ঘৰলৈ আহিলোঁ ভাগৰ চাগৰ লাগিলে তাৰপৰা খাই বৈ কথা চথা পাতি শুওঁতেও দেৰি হ'ল সেইকাৰণে থাকি গ'ল এতিয়া ৰৌনক নাই অহা আগফালে ভাইটি বহি আছে হাজবেণ্ডে গাড়ী চলাই আছে আৰু আমি গৈ আছোঁ গুৱাহাটী ডক্টৰৰ ওচৰলৈ আৰু আমাৰ এপইণ্টমেণ্ট মই লৈছোঁ ডক্টৰৰ ওচৰত প্ৰতীক্ষা হস্পিটেলত দিগন্ত ডেকা ছাৰৰ ওচৰত এপইণ্টমেণ্ট লৈছোঁ তেওঁ আমাক 1টা বজাত মাতিছে কাৰণ এপইণ্টমেণ্টটো আজিকালি ল'বলৈ দিগদাৰ নাই তাত অনলাইন হয় সেইটো বিষয়ে মই আহি পেলাই বাৰু আপোনালোকক ক'ম অনলাইন কেনেকৈ ল'ব পাৰি বহুত সুবিধা সেইকাৰণে তাতে ল'লোঁ আৰু গৈ কি হয় আপোনালোকক জনাম বাৰু গতিকে ভিডিঅ'টো চাই থাকিব এতিয়া বহি আছোঁ টেষ্ট কেইটা 8টা টেষ্ট দিছে তাৰে কেইটামান হ'ল এটা পূৰা খালী পেটত লাগে সেইটো নাই হোৱা আৰু এটা আল্ট্ৰাচাউণ্ড দিছে আল্ট্ৰাচাউণ্ডটোৰ কাৰণে বাইদেউ আহি পোৱা নাই সেইকাৰণে বহি আছোঁ কিমান সময় লাগে এতিয়াতো কেইটা বাজিলে 4টা বাজিব হ'ল সোনকালে ওলাই অহা এনেকৈ ভাবিছে আপোনালোকে বহুত সময় লগ পোৱা নাই আকৌ কৈ দিওঁ কথাটো চাওঁ আৰু কি আকৌ আহিবই লাগিব কাৰণ টেষ্টবোৰ ৰিপৰ্টবোৰ চব আজি দি দিয়ে কাৰণ 8টা টেষ্ট যেতিয়া অলপ টাইম লাগিব আৰু আল্ট্ৰাচাউণ্ড এটা টেষ্ট দিয়া হৈ গ'ল চাই লওঁ মই গুৱাহাটীৰ পৰা আহিলোঁ আহি নগাঁও পালোঁহি এইটো ৰৌনক কি কৈছে মই ধামকৈ ওলাই দিম দেই আৰু মই নাই নগাঁৱত দিনটো অকলে থাকিলা কেনেকুৱা লাগিলে ৰৌনক বহুত ভাল লাগিল বহুত খেলিলোঁ কাৰ লগত থাকিলা নানীৰ লগত ৰৌনক নানীৰ লগত থাকিলে আৰু আমি এতিয়া আহি মুখ হাত ধুই মেলি আজৰি হৈ লেপৰ তলত সোমাইছোঁ ৰৌনকৰ ওচৰত বহিছোঁ আৰু ৰৌনকে এইখিনিতে মই বেজী তেজ লৈছিলে যে ষ্টিকাৰটো এৰুৱা নাছিলোঁ সি এৰুৱালে এতিয়া আমি চাহ খাব লৈছোঁ ন বাবা চাহ খাম আমি তাৰপাছত আপোনালোকক ৰিপৰ্ট বা কাইলৈহে গম পাম কি হয় কি নহয় গতিকে আজি ভিডিঅ'টো বিশেষ একো নাই এনেদৰে জাৰ্ণিতে পাৰ কৰিলোঁ আৰু তাকে আপোনালোকক দেখালোঁ কাইলৈ ভিডিঅ'টোত হয় যদি পাৰোঁ সোনকালে কামবোৰ হৈ যায় তেনেহ'লে কাইলৈ মানে এটা টেষ্ট কৰিব লাগিব যিটো খালী পেটত কৰিব লাগে সেই টেষ্টটো কৰা নহ'ল কাৰণ মোৰ খালী পেট নাছিলে যাওঁতে খাই মেলি গৈছিলোঁ সেইকাৰণে গতিকে নেক্সট আকৌ যাবই লাগিব গুৱাহাটী হস্পিটেল যোৱাটো বহুত ডাঙৰ কাম আমনি লাগে বজাৰ কৰিবলৈ সদায় যাব পাৰি কিন্তু বেংকৰ কাম আৰু হস্পিটেলৰ কাম একদম মন নাযায় কিন্তু হ'লেও বেমাৰ যেতিয়া কৰিব লাগিব উপায় নাই ৰৌনকৰ আবাৰ কালি বাৰ্থডে আছিলে আৰু ৰৌনকে কেনেকৈ বাৰ্থডে উইচ কৰিছিলে ছাৰপ্ৰাইজ দিছিলে তাকে ভাবিলোঁ আপোনালোকক ভিডিঅ' এটা কৰি থৈছিলোঁ মই সৰুকৈ আৰু আপোনালোকক বোলো দেখাম কি কেনেকৈ কৰিছিলে আৰু সেইকণকে চাব শেষত ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব বিশেষ একো নাই এনেই অলপ বেমাৰ যেতিয়া বিশেষ ভিডিঅ' বনাব পৰা নাই যেনে এইকণকে বনালোঁ যদি ভিডিঅ'টো কেনেকুৱা লাগিলে তাত কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'টো চেষ্টা কৰিম ভাল ভিডিঅ' এটা দিবলৈ গতিকে ভিডিঅ'টো লাষ্টত কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব যদি নতুন কোনোবাই চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি নাপাহৰিব ধন্যবাদ